হেল্ল' ভিউৱাৰ্ছ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই এটা সুন্দৰ ঘৰুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা ফেচপেকৰ ভিডিঅ' লৈ আহিছোঁ। যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ তেতিয়া আমাৰ ছালখন ৰ'দে খুব বেয়াকৈ পুৰি যায়, নহয় জানো? বা ধূলি মাকতিৰ কাৰণেও আমাৰ ছালখনত বহুত অনিষ্ট কৰে। সেয়েহে আমি এটা খুব সাধাৰণভাৱে আৰু খুব ঘৰুৱা সামগ্ৰীৰে প্ৰস্তুত কৰিব পৰা ফেচপেকৰ জৰিয়তে আমাৰ ছালখনৰ ওপৰত যি হানিকাৰক বা আমাৰ যি ক্ষতি সাধন কৰিছে, ৰ'দে পোৰাই হওক নাইবা ধূলি মাকতিৰ দ্বাৰাই হোৱা যি ক্ষতি সাধন হৈছে, সেই গোটেইখিনি আমি এটা খুব সাধাৰণভাৱে প্ৰস্তুত কৰা ফেচপেকৰ জৰিয়তে সেইখিনি নাইকিয়া কৰিব পাৰোঁ আৰু আমাৰ ছালখন সুন্দৰভাৱে ৰাখিব পাৰোঁ। তেন্তে এই ফেচপেকটো মই কেনেকৈ বনালোঁ তাকে চাওঁ ব'লক। ফেচপেকটো বনাবলৈ প্ৰথমতে ল'লোঁ মই মচুৰ দালি, আৰু এইখিনি প্ৰায় আধা ঘণ্টা তিয়াই ভালদৰে পানীখিনি টুকি ল'লোঁ আৰু এতিয়া এইখিনি পিচি লওঁ। ধুনীয়াকৈ মচুৰ দালিখিনি পিচি ল'লোঁ। আৰু মই এই ফেচপেকটো বনাবলৈ মচুৰ দালি লৈছোঁ, যিহেতু মচুৰ দালিয়ে আমাৰ ছালখন খুব চফা কৰি ৰাখে। সেয়েহে মচুৰ দালিখিনি ধুনীয়াকৈ পিচি এটা পেষ্টৰ নিচিনা বনাই ল'লোঁ। লগতে ল'লোঁ এটা মিডিয়াম চাইজৰ বিলাহী, আৰু বিলাহীটো মই ধুনীয়াকৈ ধুই ৰুকি লৈছোঁ বা পিচিও ল'ব পাৰে। ইয়াত মই বিলাহীৰ বাকলিটো ব্যৱহাৰ কৰা নাই, অকল ভিতৰৰ যি পাল্পটো অৰ্থাৎ ভিতৰৰ যি অংশখিনি আছে সেই অংশখিনিহে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত লাগিব মোক অলপ গাখীৰ মানে এয়া মই গাখীৰৰ সৰ লৈছোঁ। গাখীৰৰ ওপৰৰ যি সৰ থাকে সেয়া লৈছোঁ, আৰু ইয়াত প্ৰায় 2 চামুচমান হ'ব। যিহেতু বহুতে কয় যে মচুৰ দালি লগালে ছালখন বহুত ৰাফ কৰি দিয়ে, সেয়েহে গাখীৰ লৈছোঁ। গাখীৰে আমাৰ ছালখন কোমল কৰি ৰাখিব, ছালখনৰ উজ্জ্বলতাটোও বঢ়াব। এতিয়া এই গাখীৰৰ যি সৰ লৈছোঁ সেইখিনিত মই অকণমান হালধিৰ গুড়ি মিক্স কৰিম। যিহেতু হালধিত বহুখিনি গুণ থাকে, যেনেকৈ আমাৰ যদি কেতিয়াবা কিবা ইনফেকশ্যন হয় স্কিনত, সেইখিনিও হালধিয়ে দূৰ কৰে, আৰু লগতে হালধিয়ে আমাৰ ছালখন খুব এটা উজ্জ্বলতা আনে, আৰু এণ্টিবেক্টেৰিয়েল এণ্টিফাংগেল ইয়াৰ যি গুণ আছে সেইখিনিৰ কাৰণে হালধি আমাৰ স্কিনৰ কাৰণে খুবেই ভাল। এতিয়া হালধি আৰু গাখীৰ দুইখিনি মিক্স কৰি ল'লোঁ, আৰু এয়া ফেচপেকটো বনাবলৈ হালধি গাখীৰ মিক্স কৰি ল'লোঁ। লগতে ল'লোঁ বিলাহী, আৰু আনফালে ল'লোঁ যিখিনি পিচি লৈছিলোঁ সেই মচুৰ দালিখিনি। ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ মচুৰ দালি লৈছোঁ। আপোনালোকৰ প্ৰয়োজন অনুপাতে দাইলৰ পৰিমাণটো কম বেছি কৰি ল'ব পাৰিব। এতিয়া ইয়াত মই প্ৰথমতে এই যে পিচি লৈছিলোঁ এইখিনি বিলাহী দিম। সম্পূৰ্ণ গোটেই বিলাহীখিনি দি নিদিওঁ, প্ৰথমতে আধা দি ল'ম, আৰু যদিহে প্ৰয়োজন হয় পিছত আকৌ দিম। বিলাহী ব্যৱহাৰ কৰিলে আমাৰ ছালখন খুব উজ্জ্বল হয়, চফা হয়, যিহেতু ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। সেয়েহে বিলাহী আমি ইয়াত ব্যৱহাৰ কৰিছোঁ এই ফেচপেকটো বনাবলৈ। আৰু লগতে এতিয়া যে গাখীৰৰ যি সৰ আছিলে সেইখিনিও দিছোঁ। ইয়াত প্ৰথমতে আধাখিনি দি লৈছোঁ, আৰু যদি প্ৰয়োজন হয় পিছত বাকী থাকি যোৱা গাখীৰৰ সৰখিনি ইয়াত দিব পাৰিম। এতিয়া প্ৰথমতে গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। ভালদৰে মিহলাই লোৱাৰ পিছত আমাৰ এই ফেচপেকটো সম্পূৰ্ণ ৰেডি হৈ যাব। আৰু ফেচপেকটো লগোৱাৰ আগত প্ৰথমে মুখখন ভালদৰে ধুই চফা কৰি ল'ব লাগিব। তাৰপিছত এই ফেচপেকটো লগাই 15 পৰা 20 মিনিট ৰাখিব লাগিব, বা যেতিয়া ফেচপেকটো শুকাব তেতিয়া এই ফেচপেকটো লাহেকৈ গোটেই মুখখন ঠাণ্ডা নৰ্মেল যি পানী সেই পানীৰে ধুই ফেচপেকটো মুখৰ পৰা আঁতৰাই ল'ব পাৰিব। আৰু মুখখন ধুওঁতে কিন্তু কেৱল ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিব, গৰম পানী মুখত ব্যৱহাৰ কৰিব নালাগে, নহ'লে সোনকালে বয়সৰ ছাপ বা যি ৰিংকলছ সেইটো সোনকালে ছালখনত পৰে। আৰু এয়া আমাৰ ফেচপেক ৰেডি হৈ গ'ল, নহয় জানো? খুব সহজতে বনাব পৰা আৰু ঘৰুৱা সামগ্ৰীৰে বনাব পৰা এটা সুন্দৰ ফেচপেক। সপ্তাহত 2 বাৰ এই ফেচপেকটো ব্যৱহাৰ কৰিলে আপোনালোকে ইয়াৰ ৰিজাল্টটো লাহে লাহে দেখা পাব। আৰু আপোনালোকে এই ফেচপেকটো ব্যৱহাৰ কৰি কেনে পায় মোক ৰিজাল্টটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি
কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।